নমস্কাৰ বন্ধুসকল, আজি একো কথা পাতি আমি টিকটকৰ বিষয়ে। বন্ধুসকল, যিকেইটা ভিডিঅ' দেখাৰ লগে লগে আপোনালোকৰ ৰাতি টোপনি নাহিব পাৰে বন্ধুসকল, তেনেহ'লে কোনো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম। ভণ্টি, তুমি কিন্তু সুন্দৰ নাচিছা বুলি ভাবিছা নেকি? ভণ্টি, তুমি কিন্তু সুন্দৰ নচা নাই, তুমিতো কি নাচিছা বাৰু? বিহুক মানে অসমীয়া জাতিৰ বিহুটোক তুমি বহুত তললৈ নমাই দিলা ভণ্টি। তুমি বিহু নাচিছা নে কিবা ডান্সেই কৰিছা নে একো ধৰিবই পৰা নাই। আৰু কাপোৰ কানি পিন্ধাটো কোনো ঢঙেই নাই, কিবা কিবি ওলাই গৈছে। ভণ্টি, অলপ চাই চিতি ভিডিঅ' বনাবা। এইবোৰ কি অসভ্যালি আকৌ ছ'চিয়েল মিডিয়াত এনেকুৱা ভিডিঅ' এটা আপলোড দি মানে কি পায় ইহঁতে? মোৰ মূৰত মগজ বোলা বস্তুটো নাই, মানে নিজৰ সন্মানটো মানে নষ্ট কৰিছে, মানে অসমখনকো বৰবাদ কৰি দিব, মানে বদনাম কৰি দিছে সিহঁতি। মানে ঘৰৰ মানুহে ইহঁতৰ ভিডিঅ'বোৰ দেখে নে নেদেখে? কি মানে কিহৰ কাৰণে বনায় ইহঁতে এনেকুৱা ভিডিঅ'বোৰ? কিবা বেলেগত বনাব বুজিছা নাই? এইটো কিবা নটিয়া আমেৰিকা বা পৰ্ণ চাইট নহয় এনেকুৱা ভিডিঅ' বনাবলৈ। साले का खोपड़ी तोड़ साले का। তইতো ল'ৰা নে ছোৱালীও নে কিবা তৃতীয় লিংগ নে চতুৰ্থ লিংগ নে কিবা কি লিংগ নো তই? মানে তোক দেখিতো মানে ল'ৰা নিচিনা লগা নাই। তোৰ মানে কি ইমান খজুতি উঠিছে ন এনেকুৱা কৰিবলৈ? যদি কাম নাই এই বেলেগ কিবা কাম কৰি থাক বুজিছ নাই? তহঁতি ল'ৰাৰ নামত কলংক। আৰু এটা কথা, অসমত থাকি এনেকুৱা কাম কিছুমান নকৰিবি, গম পাইছ নাই? তহঁতি অসমখন বদনাম নকৰিবি। তোৰেই দিন বুজিছ নাই, আমাৰ ৰাতি, তোৰেই দিন আমাৰ ৰাতি। কাৰোবাক যদি আমিও এনেকে ধৰিবলৈ পোৱা হ'লে ভাবিলেই ভাল লাগে। ইচ কি সুন্দৰ, বাহ বেটা বাহ, ধুনীয়া কৰিছে। জনী ভাই, আপোনাৰ যদি ইমানেই ছেক্সটো বেছি, আপুনি এইবোৰ লীলা বেলেগত কৰক, গম পাইছা নাই? এইবোৰ লীলা টিকটকত নকৰিব, বেয়া দেখে নহয়, গম পাইছা নাই? भाइयों बहनों, यह देश बदल रहा है, लेकिन कुछ लोगों का दिमाग नहीं बदल रहा है। তোৰ যিয়ে নহওক, লাগিলে যিয়ে নহওক, তই মানে এনেকুৱা অসভ্যালি নকৰিবি, গম পোৱা নাই? টিকটকত মানে যিহতে নহওক এনেকুৱাবোৰ ভুল কাম নকৰিবি তহঁতি। ছিংগল ল'ৰাবোৰ অৱস্থা বেয়া হৈ যায় তহঁতি এইবোৰ কৰিলে, গম পোৱা নাই? ছিংগল ল'ৰাবোৰ অৱস্থা বেয়া হৈ যায়। আৰু নেক্সট টাইম যে এনেকুৱা ভিডিঅ' আপলোড নাপাওঁ, নহ'লেতো আৰু বাৰ বজাম তোক মই। এতিয়াতো ইমান নাই কোৱা। গোটেইজনী আৰু একদম ৰাণু মণ্ডলৰ ভনীয়েকে আৰু একদম ক'বই নালাগে। ৰাণু মণ্ডলে গান গাই পপুলাৰ হ'ল, এই আকৌ নামিছে এবাৰ নাচি পপুলাৰ হ'বলৈ। ঐ বুঢ়ী, তোৰ কাম নাই নেকি? যদি কাম নাই এই বয়সত কিবা বেলেগ কাম কৰি থাক, গম পাইছ নাই? এইবোৰ কাম কৰিবলৈ টিকটকলৈ এনেই আৱৰ্জনা হ'বলৈ নাহিবি। এতিয়া খেতিৰ ছিজন নহয়, এই পথাৰত ৰুব হ'ল চাগে, তাত ৰুলে দুটকামান পাবি, গম পাইছ নাই? হাজিৰা কৰিলে পইচা দুটকামান পাবি, গম পাইছ নাই? ল'ৰা ছোৱালীকেইটাক 2 টকা মানে খুৱাব পিন্ধাব পাৰিবি, ভাল কাপোৰ এযোৰ পিন্ধাব পাৰিবি। টিকটকত এইবোৰ কৰিবলৈ হ'লে তোক কোনোবাই চেণ্ডেলৰ চৰ দিব, গম পাৱ নাই? এইবোৰ কাম নকৰো। भाई मारो मुझे मारो नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। নকৰিবা ভয়, ই বাঘ নহয় নহয়, সিংহ নহয় নহয়, ই হাতীহে এটা, দঁতাল হাতী।
চাবা ভণ্টি কেনেবাকে আকৌ বাংকাৰখনে তোমাক ঘহনাই দিব কেনেবাকে ষ্টেজ ওলাই যাব ভণ্টি চাবা দেই বিপদ আছে ভালকে দেই ভালকে চাই চিতি অলপ ओ भाई मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है উৎচেপিলে গাখীৰ ওলাব ল'ৰাৰ উৎচেপিলে গাখীৰ ওলাব সি আকৌ কৰে প্ৰেম খাই দিলে মইনা খাই দিলে তহঁতি একদম মানে কিবা প্লেনিং কৰি আছিলে এনেকে ন জন্ম হৈ চিধা প্ৰেম লীলা কৰিম বয়স এতিয়াও বহুত আছে বুজিছ নাই অলপ কিবা কিবি বেলেগ কাম কৰ এইবোৰ কাম নকৰিবি বেলেগ কাম মানে অলপ পঢ়া শুনাত মন দে বুজিছ নাই তেতিয়াহে জীৱনটো অকমান ধুনীয়াকে সুন্দৰকৈ উপভোগ কৰিব পাৰিবি এনেকৈ হ'লে আকৌ নহ'ব নহয় মইনা হাই টিকটক ফ্ৰেণ্ডছ নমস্কাৰ মই বিশেষ এটা কাৰণৰ কাৰণে লাইভত আহিবলগীয়া নাহোঁ বুলি ভাবিছিলোঁ মানে এই কমেণ্টটো দেখি আহিবলগীয়া হ'ল এই কুকুৰটোৰ কাৰণে আহিবলগীয়া হ'ল এই কুকুৰটো দেখিছে আপোনালোকে কি কমেণ্ট দিছে আচলতে ই অসমীয়া পুৰুষ হয়নে নহয় এই অসমীয়া ল'ৰা হয়নে কমেণ্টটো কিন্তু ভাল দিছে মই ভাল পাইছোঁ কমেণ্টটো কিন্তু মোৰ কাৰণে বহুত ভাল লাইভত আহিলে ভালেই কৰিলা আকৌ বুজিছা নাই বৰ সুন্দৰ কৰিলা আৰু এটা কৈছা অসমৰ কথাটো বেছি তোমালোকে উচ্চাৰণ নকৰিবা গম পাইছা নাই অসমক লৈ তোমালোকে কিছুমান বৰ বেয়া কাম কৰি আছা অসম শব্দটো য'তে ত'তে ব্যৱহাৰ নকৰিবা বেয়া লাগে গম পাইছা নাই তইনো কি এনেকে ঘণ্টা ভাল কাম কৰিছ কি ঘণ্টা ভাল কাম কৰিছ তই তোক মানে ইটোক দিবই তই হিজিৰামি কৰিলে দিবই আকৌ মেখেলা চাদৰ পিন্ধি বাল পিন্ধি বুজিছ নাই এইবোৰ ব্ৰা পিন্ধি কিবা ব্লাউজ পিন্ধি পেটিকোট পিন্ধি বুজিছ নাই এইবোৰ ভিডিঅ' বনালে এইবোৰ কমেণ্ট নিদি তোক কি আৰু ভালকে দিব লাগে ভাল হৈছে নাইচ ভিডিঅ' গ্ৰেট ভিডিঅ' বিউটিফুল সেনেকে দিব লাগে নেকি ইয়াতকৈ বেয়াকে দিব লাগে গম পাইছা তোৰ নিচিনা তোক পালে তোৰ মই তোৰ কাণখন গৰম হৈ যোৱাকে মাৰিম देखिले कोरी जा परे होई निकल लौड़े पहली फुर्सत में निकल তোৰ নিচিনা তোক এনেকুৱা কমেণ্ট নিদি আৰু কি ভাল কমেণ্ট দিব কচোন বাৰু আৰু তই তাক যে কৈছিলি সেই ল'ৰাটোক কুকুৰ মেকুৰী এখন তাল অকলে কেতিয়াও নাবাজে গম পাৱ নাই এখন তাল অকলে কেতিয়াও নাবাজে তই এনেকুৱা ভুল কৰিলে আৰু কোনে এনেকুৱা কমেণ্ট নিদিব কচোন অলপ ভাল ভিডিঅ' বনাবি বুজিছ নাই এইবোৰ মাইকী নাই হিজিৰা আমি নকৰিবি এখন অসম হয় বেলেগ কিবা নহয় টিকটকৰ কিছুমানৰ মগজু বিকৃতি ঘটিছে কাৰণ মানে এনেকুৱা এইটো প্লেটফৰ্মত মানে ভিডিঅ' বনাবলৈহে বাকী আছিলগৈ এইটোহে লাষ্ট ভিডিঅ' আছিল আৰু ইয়াতহে ভিডিঅ' বনাবলৈ বাকী আছিলগৈ এটা কাম কৰিবি ৰাতিও ভাতটো দিনত ভাতটো ইয়াতে খাবি নহ'লে বুজিছ নাই ৰাতি ভাতটো দিনত ভাতটো ইয়াতে বহি খাবি ভাল লাগিব ভিডিঅ' বনাবি ভাতো খাবি বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বন্ধুসকল ছাবস্ক্ৰাইবটো মুঠতে যেনে তেনে কৰি দিবা ঘূৰিয়াই মুঠতে ছাবস্ক্ৰাইবটো হৈ যাব লাগে আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছো সকলোকে আৰু দেই